বাৰ্তাটো এনেকুৱা হ'ব, যোৱাকালি যিটো ঘটনা আমাৰ জ্ঞাতিগাঁৱত সংঘটিত হ'ল, আমি সদৌ বাস্কা জিলা ছাত্ৰ সন্থা আৰু মানা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আহি থকা দিনত এই বাবাৰী অঞ্চলৰ সমগ্ৰ জনসাধাৰণৰ এটাই বাৰ্তা দিব খোজোঁ, কোনোবা এটা ঘটনাৰ আলম লৈ যাতে আমাৰ ইয়াত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নহয়, কিয়নো এছাম তৃতীয় পক্ষৰ ব্যক্তি থাকে যিসকলে এইবিলাক ঘটনা সংঘটিত কৰি আচলতে ৰাজনৈতিকভাৱেই হওক বা সামাজিকভাৱেই হওক আমাৰ মাজত এটা ব্যাঘাত জন্মায়। যিহেতু বাবাৰী অঞ্চলত বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মিলনভূমি, ইয়াত হিন্দু মুছলিম উভয় সকলোৱে বসবাস কৰি আছে, যাতে সাতাম পুৰুষীয়া যিটো আমাৰ বান্ধন, একতাৰ বান্ধন, এই যাতে বিনষ্ট নহয় তাৰ প্ৰতি সকলোৱে নজৰ দিয়ক, কিয়নো এনেকুৱা ঘটনা পৰিঘটনা হৈ থাকিব। আচলতে যিটো ঘটনা যোৱাকালি সংঘটিত হ'ল, এই ঘটনাত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকক আমি ধিক্কাৰ দিছোঁ আৰু তেওঁলোকক আমি বাস্কা জিলা প্ৰশাসন আৰু শালবাৰী প্ৰশাসনলৈ আমি এটাই আহ্বান জনাব খোজোঁ, যিসকল ব্যক্তি এই ঘটনাত জড়িত হৈছে তেওঁলোকক কৰায়ত্ব কৰি শাস্তি দিব লাগে আৰু আহি থকা দিনত এনেকুৱা ঘটনা যাতে সংঘটিত নহয় তাৰ প্ৰতি সকলোকে লক্ষ্য দিবলৈ আমি আহ্বান জনাইছোঁ। দেখা পাই আছোঁ যে বাহবাৰী আঞ্চলিক অন্তৰ্গত আমাৰ জ্ঞাতি গাঁৱৰ যি গণেশ মন্দিৰ আছে, তাতে মানে কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকৈ মানে বাগিচাৰ ঠিকাদাৰে মফিজুদ্দিন আহমেদ নামৰ ব্যক্তিজনে মানে আহি ইয়াতে তেওঁৰ কি উদ্দেশ্য লৈ আহিছিল তেওঁৱে জানে, কিন্তু আমি দেখা পাই আছোঁ ইয়াতে মানে মন্দিৰটো মানে ভাঙিবলৈ চেষ্টা কৰিছিল আৰু মানে মূৰ্তিটো মানে পেলাই থোৱা হৈছিল। তো মানে তেনেকুৱা মানে অসামাজিক কাৰ্যত মানে বহুত ধৰণৰ আগতেও মানে লিপ্ত হৈ আছে মানে মফিজুদ্দিন আহমেদ নামৰ ব্যক্তিজনে, আৰু সেইটো নেতৃত্ব দি আছে আমাৰ ৰাজেশ কুমাৰ জালান, যিজনে এতিয়া বাগানটো মানে কেয়াৰটেকাৰ হিচাপে লৈ আছে। তো তেওঁৰ নেতৃত্বত মানে এইখিনি গোটেই কাম চলি আছে। মানে তেনেকুৱা উদাহৰণ আমি চাব যাওঁ তেনেহ'লে বহুত তেনেকুৱা আছে। মানে কিছুমান গাঁৱত সোমাই যায়, বিনা পাৰ্মিশ্যনকৈ মানে কাম কৰে, আৰু যেতিয়া নেকি ধৰা পৰে তেতিয়া মানে বাগিচাৰ মানুহক লাগে। তো আমি মানে কোনো পধ্যে এইটো মানে গ্ৰহণ কৰিব নোৱাৰোঁ। আমি আমাৰ বাগিচাৰ দল সংগঠন বা আমাৰ বাগিচাৰ শ্ৰমিক সন্থাই কোনো ধৰণৰ এইটো গ্ৰহণ কৰিব নোৱাৰোঁ। তো গতিকে আমি আহ্বান জনাইছোঁ অসম চৰকাৰ তথা আমাৰ অসম আৰক্ষী বা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে কোনো ধৰণৰ যাতে ইয়াতে মানে কোনো ধৰণৰ এনেকুৱা কেলেংকাৰী নচলে, তেওঁৰ ওপৰত নজৰ ৰাখি মফিজুদ্দিন আহমেদ নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু তেওঁ ইয়াৰ নেতৃত্বত এইটো মানে কৰিবলৈ পাইছে তাকো মানে ইয়াত তদন্তৰ আওতাত আনিব লাগে। ফৰ এক্সাম্পল আমি দেখা পাওঁ, যদি আমি তেনেকুৱা উদাহৰণ দিওঁ তেনেহ'লে মানে বহুত তেনেকুৱা মানে অসামাজিক কাৰ্যত মানে লিপ্ত হৈ আছে। কেইদিন আগত মানে আমাৰ বাগিচাৰ পৰা কাঠ লৈছে, কাঠ বিক্ৰী কৰিছে, লোহা লৈছে, লোহা বিক্ৰী কৰা হৈছে, এতিয়া নদী কাটি আছে, কাগজ ভাহি পৰি আছে, নদীত পৰি আছে। তো এই ধৰণৰ কামবিলাক মানে কাৰ নেতৃত্বত চলি আছে? আৰু এই যে আউটছাইড অফ বাগান কাম যে কৰি আছে, এইটো পইচা যে কাম কৰোৱাই আছে, এইটো পইচা মফিজুদ্দিন আহমেদ নামৰ ব্যক্তিজনে এইটো পইচা নিশ্চয় আমাৰ বাগিচাৰ পৰা লৈ আছে। তো আমি মানে ধিক্কাৰ জনাই আছোঁ বাগিচাৰ কৰ্তৃপক্ষক আৰু জানক ধিক্কাৰ জনাই আছোঁ যে কোনো ধৰণৰ কাম যদি কৰিব লাগে তেনেহ'লে বাগিচাৰ আণ্ডাৰত কৰিব লাগে, কোনো ধৰণৰ বাহিৰত নহয়। তো মানে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ ধিক্কাৰ জনাই দিছোঁ যে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত মানে মফিজুদ্দিন আহমেদক ইয়াতে গ্ৰেপ্তাৰ কৰিব লাগে, আৰু জালান নামৰ ব্যক্তিজনক মানে তদন্তৰ আওতাত আনিব লাগে। অন্যথা কিন্তু আমি বাগিচাৰ ৰাইটছ ওলাই জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম। কিন্তু মানে যোৱাকালি আমি মফিজুদ্দিন বুলি এজন বিধৰ্মী লগ এজনে আমাৰ মন্দিৰটোত প্ৰৱেশ কৰি তেওঁ কোনোবা বিধৰ্মী মানুহক লগত লৈ তেওঁ ঠিক মানে আমি ভাবিছোঁ যে সন্দেহ হৈছে তেওঁ এই মাটিখিনি দখল কৰিব আহিছে। আৰু তেওঁক আমি আৰক্ষী প্ৰশাসনক এটা কথাই বিচাৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত যদি দোষীক কৰায়ত্ব নকৰে তেতিয়াহ'লে আমি ভয়ংকৰ আন্দোলন গঢ়ি তুলিম মানাসত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগতে আমাৰ SP মহোদয়ক আৰু বাক্সা জিলাৰ DC মহোদয়ক আমি অনুৰোধ জনাইছোঁ, এই যাতে কালপিতটোক অতি সোনকালে যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে আমি ভয়ংকৰ আন্দোলন কৰিম। আৰু যোৱাকালি আমি ৰাতি আছিলোঁ, পুলিচ প্ৰশাসনে আমাক যিখিনি হেল্প কৰিব লাগিছিল তেওঁলোকে আমি সেইখিনি পুলিচ প্ৰশাসনৰ পৰা হেল্প নাপালোঁ, মানাছ আউটপোষ্টৰো নাপালোঁ আৰু গোবৰ্ধনা OCৰ পৰাও নাপালোঁ আমি এইখিনি বস্তু। যে মন্দিৰটো সেই জংঘলত পেলাই পুলিচ প্ৰশাসনে মন্দিৰটোৰ ভিতৰত প্ৰৱেশ কৰিব বিচাৰিছিলে, এইটো কি ন্যায়? মই এই কথাখিনিয়ে বুজি নাপালোঁ। আমাৰ ধৰ্মক আঘাত কৰিছে, আমি কাৰো ধৰ্মৰ বিৰোধী নহয়, কিন্তু আমাৰ ধৰ্মত যেতিয়া কোনোবাই বিৰোধী কৰিব তেতিয়া আমাৰ আঘাত লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কথাই অনুৰোধ কৰিছোঁ, যাতে এই দোষীজনক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়ে। এই বিষয়ে মই ক'ব বিচাৰিছোঁ, যদি নহয় তেতিয়াহ'লে আমি মানাসত ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে যাতে দোষীক উচিত শাস্তি দিয়ে। ইয়াতে যদি কিবা খেলে তেতিয়াহ'লে আমি কিন্তু ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।
আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি উক্ত ঘটনাটোক আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু ইয়াত যিসকলে ইয়াত মানে আমাৰ দুষ্কৃতিকাৰীয়ে আমাক ইয়াত অপদস্থ কৰিলে এই মন্দিৰটোক সেই দুষ্কৃতিসকলক অতি শীঘ্ৰেই আমি বাক্সা প্ৰশাসনক তথা আমাৰ শালবাৰী প্ৰশাসনক আমি সিহঁতক এৰেষ্ট কৰিবলৈ দাবী জনাইছোঁ। হয়, আমাৰ ৰাইজৰ পৰা গেটেগাঁও ৰাইজৰ পৰা তাত FIR দাখিল কৰা হৈছে আৰু তেওঁ তাত মফিজ উদ্দিনৰ বিৰুদ্ধে ইয়াত যিহেতু গোচৰ দিয়া হৈছে তেওঁক অতি শীঘ্ৰেই ইয়াত কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ আমি মানাক আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। আৰক্ষী কালিতো মই ইয়াত উপস্থিত আছিলোঁ। কালি 7টা মোটামুটি 8টাৰ পৰা ঘটনা হৈছিলে, তাত কোনো পুলিচ প্ৰশাসন আহি পোৱা নাছিলে। সন্ধিয়া মোটামুটি 7-8 বজাত পুলিচ প্ৰশাসন আহিছে। তাকো আমাৰ সাংবাদিক বন্ধুসকলে যেতিয়া সংবাদ প্ৰচাৰ হ'ল তাৰপিছত আহিছে পুলিচ প্ৰশাসন। তাৰপিছততো আৰু আমাৰ ওপৰতে আৰু উপদ্ৰৱ চলাইছে, কিবা কিবি কথা কৈছে, আমাক বুজাইছে, কিন্তু সেইবিলাকতো আমি মানি নলওঁ। আমাক শাস্তি দিব লাগিব সিহঁতক আৰু ইয়াত আমি সেয়াই সিহঁতক দাবী জনাইছোঁ। এইবিলাক কথা গম নাপাওঁ, কিন্তু আমাক ইয়াত উচিত শাস্তি দিব লাগে সিহঁতক, আমি সেইটোৱে দাবী আমাৰ। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ, जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक। मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' HS स्कुल र'डनि वार्ड नं 4आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक। गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरनाय गोथाव केक। बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 767601351888 8860607313 आरो 8800766409 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो? जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दानो अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक।